তো বন্ধুসকল মই আহি পাই গ'লো এটা পুল মানে চাপ ইয়াত পুল দিয়া হৈছে কাৰণ বাৰিষাটো বহুত পানী হয় না। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো মানে অকণমান বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আমাৰ ঘৰৰ পৰা ওলাই আহিকে দেখিবলৈ পোৱা যায় এখন সুন্দৰ ঠাই পথাৰ দেখিবলৈ পাইছে। ইয়াত চাওক একেবাৰে সেউজীয়া সেউজীয়া দূৰণিৰ পৰা একেবাৰে দেখিবলৈ পোৱা যায়। চাওক এনেকুৱা মানে সৌন্দৰ্য আৰু শান্তি আমাৰ গাঁওগিলাতহে পোৱা যায়। তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। বন্ধু বান্ধৱীসকল, মোৰ 180খন লৈ গৈ আছোঁ। ইয়াত চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই এঠাইলৈ ভিডিঅ' বনাব যাম বুলি ভাবিছিলোঁ। চাওকচোন ইয়াৰ কেনেকুৱা বতাহ মাৰি বলিছে আৰু পানীও আহিছে লগতে টিকু টিকু কৰি। পানীবোৰ আপোনালোকে দেখা নাপাব, কিন্তু ক'ব আৰু কেমেৰাত দিগদাৰ হ'ব না, সেইবাবে ভালদৰে ইয়াত ৰহি আছোঁ। চিন্তা কৰি আছোঁ মানে ভিডিঅ' বনাব যাম নে নেযাম। আপোনালোকে ওপৰলৈ চালে গম পাব। চাওক বাব যিমান লৰাইছে। বৰষুণ এতিয়া অকণমান এৰিলে, ভাবিছোঁ এই চান্সতে ভিডিঅ'টো বনাই দিওঁ নে কি কয় বন্ধু বান্ধৱীসকল। চাই থাকিবলৈ নেপাহৰিব একেবাৰে প্ৰথমৰ পৰা শেষলৈকে। তো বন্ধুসকল দেখুৱাই দিছোঁ আপোনালোকক। চাওক আমাৰ ঘৰৰ পৰা ওলাই মাৰিকে দেখিবলৈ পোৱা ফুৰিবৰ কেনাম সেউজীয়া পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে। চাওক ভুঁইটো ৰুবই লাগিব, যিহেতু গাঁৱলীয়া খাবতো লাগিব ন। বন্ধু বান্ধৱীসকল, আমি ঘৰৰ পৰা মানে মই আহি পাই গ'লোঁ আমাৰ বাটটো। ইয়াত চাওক চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, আজি ভিডিঅ'টো বেলেগ পঢ়া যাব মানে প্লেন নাই। তো এনেই ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ, মানে গৈ থাকোঁ এনেকুৱা সুন্দৰ ৰাস্তাৰ মাজে মাজে। চাওক তো গৈ থাকক আৰু নে কি। তো বন্ধুসকল মই আহি পাই গ'লোঁ এটা পুল মানে চাওক ইয়াত পুল দিয়া হৈছে কাৰণ বাৰিষাটো বহুত পানী হয় না। এইফালৰ পৰা সেইপিনে ওলাই যাব পৰাকৈ ইয়াত পুল দিছে আৰু ইয়াত বহিবলৈ কিমান ভাল লাগে। চাওক সুন্দৰকৈ বহিব পাৰে ইয়াত, এনেদৰে বহি থাকিব পাৰে আপোনালোকে। চাওক আৰু চাৰিওফালে কেৱল ফুৰি চাওক এনেকুৱা পৰিৱেশ এটাত মানে অকলে আহি বহুত ভাল লাগে। তো আপোনালোকেও যাব, ভাল লাগিব। ইয়াত চাওক বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। ভাবিছিলোঁ মই পিনে আপোনালোকক যাই দেখুৱাম বুলি, পিছত কিন্তু নোৱাৰিম চাগে। বৰষুণটো আকৌ দিব আৰম্ভ কৰিছে। তো আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, যদিহে চেনেলটোত কোনোবাই নতুনকৈ চাই আছে। তো আজিলৈ ইমানে। জয় অসম।